হাই ফ্ৰেণ্ডছ, জগন্নাথ পুৰী যাত্ৰাৰ আজি আমাৰ দ্বিতীয়টো দিন। এই দ্বিতীয়টো দিনত আমি ৰাতিপুৱাৰ পৰা কি চালোঁ আপোনালোকক যোৱা ভিডিঅ'ত দেখুৱালোঁ। উদয়গিৰি আৰু খণ্ডগিৰি দৰ্শন কৰাৰ পিছত আমি পোনে পোনে আহিলোঁ উৰিষ্যাত থকা চিৰিয়াখানাখন নন্দনকানন জুলৈকে। আৰু এই নন্দনকানন জুখন হৈছে ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ চিৰিয়াখানা। এই চিৰিয়াখানাখনত অ'পেন ফৰেষ্ট আছে, য'ত আপোনালোকে পিঞ্জিৰা থকা গাড়ীত বহি অ'পেন ফৰেষ্টখন চাব পাৰে। চিৰিয়াখানাখনত এণ্ট্ৰি কৰি আমি প্ৰথমতে দেখিলোঁ এনেকুৱা কেইটামান বান্দৰ। আৰু এনেকুৱা বান্দৰ কিন্তু মই আগতে দেখা নাছিলোঁ। আমাৰ গুৱাহাটী চিৰিয়াখানাত কিন্তু মই এনেকুৱা বান্দৰকেইটা দেখা নাই। একদম সৰু সৰু বান্দৰ, কি জাতৰ বান্দৰ মই আচলতে ইমান চোৱাও নহ'ল, কিন্তু বান্দৰকেইটা খুব মৰম লগা বান্দৰ। চাওকচোন আপোনালোকে এই বান্দৰটো কেনেকৈ কি খাই আছে। ইমান সৰু সৰু বান্দৰকেইটা, মোটামুটি আমাৰ মেকুৰীটোৰ দৰে চাইজটো, একদম সৰু বান্দৰকেইটা। এখন এখন পাৰ্ক, ইয়াৰ ভিতৰত চিৰিয়াখানাৰ ভিতৰত নন্দনকানন জু উৰিষ্যাৰ। ধুনীয়া লাগিছে। পিঞ্জিৰাবিলাক গ্লাছৰ, ভাৰতৰ সকলোতকৈ ডাঙৰ জু। এতিয়া কি আছে ইয়াত? এয়া ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এয়া চিম্পাঞ্জী। বহুত দূৰত আছে, মই জুম কৰি দিছোঁ। এয়া চিম্পাঞ্জী, এটা দুটা তিনিটা চাৰিটা চিম্পাঞ্জী আছে ইয়াতে, আৰু হয়তো ভিতৰত আছে, কিন্তু আমি চাৰিটা দেখা পালোঁ। চিম্পাঞ্জী চালোঁ। ইয়াতে আছে চিম্পাঞ্জী। এইটো চিম্পাঞ্জীৰ কাৰণে ইমান ডাঙৰ এৰিয়া বনাই দিছে, গ্লাছৰ। গোটেই এৰিয়াখিনি গ্লাছৰ বনাই দিছে। খুব প্ৰটেক্টেড এৰিয়া আৰু একদম ছেফটি বহুত মেইনটেইন কৰিছে। কোনো ধৰণৰ দৰ্শকৰ যাতে একো প্ৰব্লেম নহয়, টুৰিষ্টৰ একো প্ৰব্লেম নহয়, তাৰ কাৰণে ধুনীয়াকৈ মেইনটেইন কৰিছে গোটেইখিনি বস্তু। এইটো হৈছে ৰেপটাইল পাৰ্ক। সৰীসৃপ প্ৰাণী যিবিলাক আছে, সাপ, গুই, তেনেকুৱা ধৰণৰ, কাছ, এইখন অজগৰ সাপ। এনেকৈ আমি অজগৰ দেখিলোঁ, তাৰপিছত আৰু দেখিলোঁ ফেটি সাপ দেখিলোঁ। এনেকৈ বহুত কেইপ্ৰকাৰৰ সাপ দেখিলোঁ, কাছ দেখিলোঁ। এইখন ৰেপটাইল পাৰ্ক।
ৰেপটাইল পাৰ্কখন চাই আমি আহি উঠিলোঁ এতিয়া বেটাৰী গাড়ীখনত আৰু বেটাৰী গাড়ীখনে আমাক এতিয়া লৈ গৈ আছে বাঘ দেখুৱাবলৈ। চিৰিয়াখানাখন যিহেতু এৰিয়াটো বহুত ডাঙৰ, গতিকে আমি এনেকৈ খোজকাঢ়ি যোৱাটো সম্ভৱ নহয়, সেইকাৰণে আমি বেটাৰী গাড়ী ল'লোঁ। আৰু বেটাৰী গাড়ীৰ কাউণ্টাৰবিলাক তাতে আছে চিৰিয়াখানাৰ ভিতৰতে, 80 টকা পাৰ পাৰ্চন ল'ব। গতিকে আপোনালোকে এনেকৈ বেটাৰী গাড়ীত উঠি গোটেই চিৰিয়াখানাখন ঘূৰিব পাৰে। আৰু এনেকৈ আমাক বেটাৰী গাড়ী ড্ৰাইভাৰজনে আহি থাকোঁতে এনেকৈ দেখুৱালে উট পক্ষী, এনেকৈ গাড়ীখন ৰখাই দি আমাক এনেকৈ দেখুৱালে উট পক্ষী। আৰু উট পক্ষীটো চাই আমি পোনে পোনে গ'লোঁ বাঘ চাবলৈ। হাতী দেখোনটো, হাতী দেখোনটো, হাতী দেখোনটো, জয় জগন্নাথ, হাতী দেখোনটো। এনেকৈ চিৰিয়াখানাখন গোটেইখিনি চাই আমি যাবলৈ ওলালোঁ পুৰীলৈকে, য'ত আমাৰ হোটেল লোৱা আছে। আমি গৈ আছোঁ এতিয়া বাছত উঠিবৰ কাৰণে, এই বেটাৰী গাড়ীখনতে গৈ আছোঁ।